हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো খবৰ নিশ্চয় ভাল আজি মই যাম মোৰ স্কুলখনত মানে মই য'ত হাই সেকেন্ডাৰীত উত্তীৰ্ণ হৈছিলো তাতে আজি আমাক মাতিছে যেহেতু আমাক গামোচা দিব প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বাবে তাতে যাম এতিয়া মই যেটো কাৰিছিলা আপোনালোক গৈ লগ পাইছো এটা ধুনীয়া মই খুস্কাৰি যাই আছো এটো ইলু এইখনে আমাৰ বিদ্যালয়খন এয়া বাহিৰৰ পৰিবেশটো এতিয়া মই ভিতৰলৈ সোমাই যাম আপোনালোক দেখাম চাই থাকিব আৰু এইখনে আমাৰ স্কুলখন ইয়াতে সাইকেলবোৰ ৰখা হয় আৰু এইখনে আৰু স্কুলখন কেনেকুৱা লাগিছে জনাব ঠাণ্ডা পৰিবেশ হয় বহুত ভাল লাগে তেওঁ এই সভাখনত উপস্থিত হোৱাৰ তোমালোকে আমাৰ বিদ্যালয়ৰ নাম পঢ়িয়াবৰ কাৰণে যাতে আকৌ যি বিষয় মেট্ৰিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে এখন এখন ফুলাত গামোচাৰে সম্বৰ্ধনা জনাই থকা হৈছে এইবাৰ হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অৰ্থাৎ আমাক এবাৰ সম্বৰ্ধনা জনাব এবাৰ আহিব হিয়াৰিকা আগৰ নাচ স্যাৰ মানতে মাৰিম One step marim hai. One step maru na palu. Saru ke baru juri ki bolte. আমি এবাৰ আমন্ত্ৰণ আছো জানমণি মেধি এয়া বা খবৰলা জনোৱা হৈ গ'ল পতা অনুষ্ঠানটো ৰূপায়ণ কৰিবৰ কাৰণে সন্মানীয় এয়া সবে ফটো উঠাত ব্যস্ত পুৰা এতিয়া আমি ঘৰলৈ যাম আৰু ৰাখি পালো মই স্কুলৰ পৰা এয়া এখন গামোচা দিছে আৰু এখন কিতাপ দিছে আৰু এখন সাৰ্টিফিকেটখন দিছে বহুত ভাল কিন্তু মাক বিচাৰি পোৱা নাই যেহেতু মা মেইন মাক দেখাবই লাগিব ও মা এই ইয়াতে আছে মা মই এতিয়া ঘৰ আহি পালো এয়া কলেজৰ পৰা গামোচা এখন দিছে ধুনীয়াকৈ আৰু সাৰ্টিফিকেট এখন দিছে আৰু এখন ধুনীয়া কিতাপ দিছে কিতাপখনৰ নাম পতংগ বহুত ধুনীয়া কিতাপ হয় আজি মনটো সঁচাকৈ বহুত ভাল লাগিছে ধন্যবাদ ছাৰসকলক ইমানেই আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই